হাই হেল্ল' নমস্কাৰ। এটা নতুন ভিডিঅ'ৰ সৈতে আৰ ডি ব্লগত আৰম্ভ কৰিছোঁ। আৰু প্ৰথমতে আপোনালোকক ক'ব বিচাৰিছোঁ, দৰং আৰু ওদালগুৰি সীমান্তৰ এটা ঐতিহাসিক বিল, আৰু এই বিলটো পদুম ফুলৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আৰু ঐতিহাসিক বিলটো ওদালগুৰি দৰং সীমান্তত আছে। আৰু আপোনালোকে হয়তো এই বিলটোত আহিব পাৰে, আৰু হাজাৰ পদুম ইয়াতে দেখিবলৈ পোৱা যায়। বহুতে ইয়াতে চেলফি লোৱা পৰিলক্ষিত হয়।